নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানমালা আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিনা চৰ্তে নিয়মীয়াকৰণৰ দাবীত অটল ঠিকাভিত্তিক শিক্ষক। চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে প্ৰদান কৰা ভাষ্যত পুনৰ জাঙুৰ খাই উঠিছে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক সমাজ। সম্পূৰ্ণ আইন অনুসৰিহে নতুন নিযুক্তিৰ বাবে চাকৰি নিয়মীয়া কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষ্যত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে উভতি ধৰিছে। এক বিবৃতিৰ জৰিয়তে শিক্ষক সমাজে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা নীতি নিয়ম আইন ৰাজহুৱা কৰিবলৈ শিক্ষামন্ত্ৰী ডক্টৰ পেগুক দাবী জনাইছে। চাকৰি নিয়মীয়াকৰণ আৰু বিদ্যালয় প্ৰাদেশিকৰণক একাকাৰ কৰিব বিচৰা শিক্ষামন্ত্ৰীৰ ভাষ্যত ক্ষোভ প্ৰকাশ কৰি শিক্ষক সমাজে কয় যে শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে শিক্ষক আবেদনক গুৰুত্বহীন কৰিছে। শিক্ষামন্ত্ৰী ডক্টৰ পেগুৰ ভাষ্যত প্ৰত্যুত্তৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই প্ৰকাশ কৰে যে শিক্ষকৰ নিয়মীয়াকৰণৰ নামত নিযুক্তি দিয়াৰ কথা কিদৰে আহিল আৰু শিক্ষকসকলক বেকডেটত নিযুক্তি দিয়াৰ কথাটো ভিত্তিহীন, কিয়নো চৰকাৰে সম্পূৰ্ণ মেধাৰ ভিত্তিত ভাৰত চৰকাৰৰ NCTIৰ বিধি অনুযায়ী শিক্ষকসকলক 2012 চনৰ পৰা পৰ্যায়ক্ৰমে নিযুক্তি ইতিমধ্যে দি থৈছে। শিক্ষাৰ অধিকাৰ আইন 2009ৰ বিধি অনুসৰি কেন্দ্ৰীয়ভাৱে অনুমোদিত পদত নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলক নিযুক্তিৰ সময়তে শিক্ষাৰ অধিকাৰ আইনৰ অসম অধিসূচনা 2011ৰ 18 নং দফাৰ বিধিমতে নিয়মীয়া ৰূপত নিযুক্তি দিয়াৰ পৰিৱৰ্তে ঠিকাভিত্তিক কৰি ৰখাটো শিক্ষা ব্যৱস্থাটোৰ ত্ৰুটি, যি ত্ৰুটি শুধৰণি কৰিবলৈ চৰকাৰৰ 11 বছৰ সময় লাগিছে। 2012 চনত নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলে 2013 চনৰ 1 এপ্ৰিলৰ পৰা আৰু পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰাসকলে যোগদানৰ দিনাৰ পৰাই সংশোধিত দৰমহাৰ বিধি অনুসৰি নিয়মীয়া শিক্ষকৰ সমাহাৰত দৰমহা লাভ কৰা, বছৰেকীয়া বৃদ্ধি বা ইনক্ৰিমেণ্ট লাভ কৰা, সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা গাঁথনি লাভ কৰি কৰ্মৰত হৈ থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত বিনা বেতনে কৰ্ম কৰা ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পদ প্ৰাদেশিকৰণৰ কি যুক্তিৰে একাকাৰ কৰা হৈছে সেয়া শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে স্পষ্ট কৰা উচিত বুলি উল্লেখ কৰে সভাপতি ডেকাই। বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।